গাইজ সো ওয়েলকাম ব্যাক টু অল অসম লেজেণ্ড। তো স্বাগতম জনালোঁ এটা নতুন ব্লগলৈ। তো গাইজ আমি গ্ৰাউণ্ডটোত অলপ প্ৰেক্টিছ কৰিলোঁ গাইজ। তো দেখা গাইজ আজি হ'ল 31 তাৰিখ। এতিয়া আমি মাংস আনিব যাম। তো ৰাতি আঞ্জা হ'ব গাইজ। আমাৰ লগত ভিডিঅ'টো চাই থাকিব, কণ্টিনিউ কৰি যাব। চাবি নেকি? মাংস আনিব পইচা 10 বহুত দিনৰ মূৰত চাইকেল, বহুত দিনৰ মূৰত পেডেল মাৰি মাৰি আহিছোঁ গাইজ। গাখীৰ ল'লোঁ গাখীৰ অলপ হেণ্ডচাম আছেতো। গাইজ এতিয়া যাওঁ ব্ৰইলাৰ ব্ৰইলাৰ্ছ। কালি কি কৰিছে মানুহে কিবা গাইজ আজি আমি পেডেল মাৰি পেডেলছ আৰু যদি এতিয়ালৈ কোনো ছাবস্ক্ৰাইবটো কৰা নাই আগবছৰ যাবা হ'ল গাইজ। ঠিক আছে আমাৰ গধূলি হৈ গৈছে, একো দেখাই নাই গাইজ। আৰু আমি এনেকুৱা দোকান এখনত যাই আছোঁ গাইজ। ব্ৰইলাৰ দামটো মানে কম গাইজ। আৰু গাইজ যাই কালিও পাব পাৰোঁ, দিনে পাব পাৰোঁ। এতিয়া গাইজ ক্লাছ নগ'লা আৰু গাইজ এনেকৈ যি হ'ব আৰু। তো গাইজ উঠাই দিলোঁ আজি এইটো উঠাই দিলোঁ আৰু এহান গেল চজাল কৰিলোঁ গাইজ। এতিয়া ভোজপাতটো লৈ লওঁ, তাৰপিছত দেখা যাব। গাইজ ল'লোঁ এতিয়া যা আছোঁ গাইজ। তাৰপৰা এতিয়া ব্ৰইলাৰ আৰু হাঁহ হ'ব। এতিয়া যা আছোঁ, আমাৰ ডেকা আছে, খানা হ'ব। এই ল'লোঁ, এতিয়া যাই পেলাই বাকীখিনি দেখুৱাই আছোঁ। হেলমেটটো পিন্ধি লওঁ গাইজ, বহুত ঠাণ্ডা গাইছ। ঠাণ্ডা আৰু এই বস্তুখিনি থলোঁ এতিয়া আমি খাব লাগে। এতিয়া বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থৈ দিব। বাই বাই।